আজি আপোনালোকৰ আগত সাজ কেনেকৈ বনাই অলপ দেখাব লৈছোঁ। প্ৰথমে 2 কেজি বৰা চাউল আপোনালোকে তিয়াই ল'ব, কোমলাই ল'ব 2 ঘণ্টামান। তাৰপিছত তাক চেৱা দি ল'ব। লক্ষ্য ৰাখিব যে চাউলবিলাক অলপ জ্বলি যায় ভাতটো। তাৰপিছত আপোনালোকে এই সাজৰ গুটি যে দেখিছে, এই গুটিকেইটা ভালদৰে গুড়ি কৰি ল'ব। সাজৰ গুটি পোৱা যায় বিভিন্ন জেগাত। গুড়ি কৰি আপোনাৰ এই চাউলখিনিৰ ওপৰত, পেৰা দিয়া চাউলখিনিৰ ওপৰত গুড়িখিনি ছটিয়াই ভালদৰে মোহাৰি মিশ্ৰণটো সম পৰিমাণে মিলাই দিব লাগে, যাতে এই গুটিৰ গুড়িবিলাক ভাতত সম পৰিমাণে লাগি ধৰে। আমি কুকাৰতে বনাইছোঁ, কিছুমানে বেলেগ পাত্ৰ ব্যৱহাৰ কৰে। কুকাৰত এই কলপাত যে কাটি আনিছিলোঁ, কলপাতখন ভালকৈ লেৰেলাই ল'ব। কলপাতখন অলপ জুই সেকি ল'লেও হ'ব। ভালদৰে দি তাত এই যে মিশ্ৰণটো, সাজৰ গুটি আৰু চেৱা দিয়া চাউলৰ মিশ্ৰণটো ভালদৰে দি দিব। হেঁচি নিদিব, আলফুল কৰি দিব। বৰ হেঁচি দিলে বেয়া। ধুনীয়াকৈ দি দিব। এয়া দেখিলে দি দিলোঁ। দি কি কৰিব, ইয়াক কলপাতেৰে ঢাকি দিব। পুনৰ ভালদৰে ঢাকি দিব। ঢাকি ইয়াক এই কুকাৰৰ ঢাকনিখন লগাই ভালদৰে টাইটকৈ লগাই দিব, যাতে বায়ু সোমাব নোৱাৰে। এনেদৰে আপোনাৰ 10 দিনৰ পাছত আপোনালোকে পানী দিব লাগিব। পানী দিয়াটো মই ইয়াত দেখুওৱা নাই। পানী দি চাউলখিনি 2 দিনৰ পিছত এনেকৈ টুকি দিয়া হয়। সাজখিনি সুন্দৰকৈ পাচি এটাত ফুটা লগা পাচি যায়, এনেকৈ ধুনীয়াকৈ সীতাবোৰ পেলাই দিয়া হয়, ৰসটো থোৱা হয়। এয়া চাওক, সুন্দৰ ৰং হৈছে। এই যে চেৱা দিয়া চাউলটো জ্বলি গৈছিলে, সেইকাৰণে এনেকুৱা সুন্দৰ ৰং হৈছে। তাৰপিছত সুন্দৰকৈ বটলত ভৰাই থৈ দিয়ক। আপোনালোকে বটলত ভৰাই থৈ দিয়ক। মই টেষ্ট কৰি চালোঁ, সুন্দৰ মিঠা সোৱাদ হৈছে। এনেদৰে বটলত এয়াৰ টাইট কৰি ৰাখিব, তেতিয়া আপোনালোকে বহুদিনৰ কাৰণে ইয়াক সংৰক্ষণ কৰি থ'ব পাৰিব। এয়া চাওক, বটলত সুন্দৰ ৰং উঠিছে। এনেদৰেই আমাৰ অসমত পৰম্পৰাগতভাৱে সাজ, ৰাইচ বিয়েৰ ইংৰাজীত বনোৱা হয়। ধন্যবাদ।